স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি এঠাইলৈ গৈ আছোঁ। ক'লৈনো গৈছোঁ আপোনালোককো দেখুৱাই যাম। আচলতে আজি মই গৈ আছোঁ মোৰ লগৰ এজনৰ ঘৰলৈ, আৰু তাৰ ঘৰৰ পৰা ভিউ উফ কি ক'ম আৰু। ৰ'ব আপোনালোককো দেখুৱাই আছোঁ। কেনে লাগিছে? খুব ধুনীয়া ন? মইতো বাৰে বাৰে তাকে কৈছোঁ, ইমান ধুনীয়া জেগা তোমালোকৰ ঘৰখন আছে। প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰহে কথা। তেওঁলোকৰ ঘৰলৈ গৈ বিৰাট ভাল লাগিলে। আণ্টি আংকলৰ লগত কথা পাতি ভাল লাগিলে। ইয়াৰ পিছতে আমি ওলালোঁ চাইক্লিং কৰিবৰ বুলি। ৰাস্তাটো কেনেকুৱা লাগিছে? আমি কিন্তু এনজয় কৰিলোঁ। পানীৰ মাজেৰে চাইকেল চলোৱাৰ মজাই বেলেগ। অৱশ্যে ভাল ৰাস্তাও নথকা নহয়।